Hey guys, welcome back to my YouTube channel. So guys, আজি ক'ত আছোহি চাওক আমাৰ চবে একদম ফটোশ্বুট কৰি আছে মানে কথাটো হ'ল যে এটা ইনষ্টেণ্টলি একদম পুৰা মানে ফটাফট আজি ৰাতিপুৱাই মানে এটা প্লেন হৈ গ'ল যে পিকনিকলৈ যাওঁ ব'ল একদম সেইকাৰণে মানে একদম কথামতে কাম আৰু লগতে আহিয়ে পাই গ'লোহি মৰিগাঁও আমাৰ ওচৰতে থকা তপাতলিলৈ চাওক গাইজ চবেই এতিয়া আহি পেলাই একদম ফটোশ্বুট কৰি আৰম্ভ কৰিয়ে দিলে আৰু চাওক গাইজ পুৰা একদম পানী বৈ আছে শিলে শিল আৰু মানুহ চাওক গাইজ ফুল মানুহ গাইজ ফুল একো নাই গাইজ তেও আমি এতিয়া আহিছোঁ আহি পেলাই ফাৰ্ষ্ট ফটো চটো উঠি লৈছোঁ মানে পিছত খোৱা বোৱাৰ পিছত এলাহ লাগে যে সেইকাৰণে মানে প্ৰথম আহি একদম পুৰা ফটো চটো উঠি লৈছোঁ এতিয়া যাই কৰি আমি বনামহে মানে জেগা চাবলৈ আছে সি কৰিবই আছে বস্তু চস্তু ডাইৰেক্ট মানে সোনকালে একদম বজাৰ কৰিলোঁ আৰু প্লেন কৰিলোঁ লগতে আহিয়ে গ'লোঁ বলক ভিডিঅ'টো শেষলৈ চাই থাকক একদম পুৰা মাংস মাছ বনোৱা চব দেখাম এফালে চাওক এতিয়া যাম আৰু একদম ভাত চাত বনোৱা আয়োজন কৰিমগৈ আৰু গতিকে ভিডিঅ'টো শেষলৈ চাই থাকক একদম পুৰা উপায় নাই ইয়াৰ মানে 20খন ফটো মাৰিলেও 20খনো তাৰ পচন্দে নহয় মানে ইয়াৰ আৰু আমাৰ একদম কেমেৰামেন আছে চুহেল ইয়াৰ ফটো মানে ইয়াক যিমানখনে ফটো মাৰি দিয়ক গাইজ ইয়াক মানে গাইজ যিমানখনে ফটো মাৰি দিয়ক ইয়াৰ অকণো পচন্দ নহয় মানে তাৰ সি ফটো উঠিয়াই দিব ইয়াক যদি এতিয়া মানে কেতিয়াবা আজি সন্ধিয়ালৈ ফটো উঠি দিব দিয়া হয় সি মানে হেৰি নাপায় এলাহ নালাগে তাক সি ফটো উঠিয়াই দিব ইয়ে কৰি দিব গাইজ প্লেচটো কিন্তু একদম ধুনীয়া মজা আছে গোটেই প্লেচটো মই আকৌ এবাৰ দেখাম বাৰু একদম এফালে চাওক পুৰা নদী বৈ আছে এইফালে অসম এফালে মেঘালয় গাইজ এফালে অসম আৰু এফালে মেঘালয় গতিকে ভিডিঅ'টো চাই থাকক এতিয়া আমি যাই ভাতৰ আয়োজনটো কৰোঁগৈ আৰু কি কৰোঁ খোৱা বোৱা সকলো দেখাই আছোঁ চাই থাকক পুৰা একদম মানে ডেঞ্জাৰ শিলৰ পৰা তাৰ পৰা আহিছোঁ মানে শিল বগাই এইটো ভিউ কাৰণে আহি গৈছোঁ বলক এতিয়া আমি যাম গোটেই দেখাই আছোঁ গোটেইখিনি গাইজ এতিয়া একদম আমি এইটো মানে পানীখিনি চাই গুচি আহিলোঁ এতিয়া আমি আমাৰ মেইন কামটো হ'ল জেগা বিচৰা ক'ত মানে আমি খাব পাৰোঁ ভালকৈ ইয়াত মানুহটো একদম ফুল দেখিছোঁ ফুল মানুহ দেখিছোঁ চাওঁ জেগা পাওঁ নাপাওঁ আমাৰ অলপ মানে অহা দেৰিও হ'ল মানে লগতে ৰাতিপুৱা প্লেন হৈছে আৰু আহিয়ে গৈছোঁ আজি দেওবাৰ বুলি সকলো ফ্ৰী আছিল যে সেইকাৰণে মানে এতিয়া ইয়াত পুৰা মানুহ দেখিছোঁ চাওঁ জেগাটো বিচাৰোঁ পালে আৰু হেৰি কৰিম আৰু কোৱা চবৰ অনুভৱটো কোৱা বঢ়িয়া অলপ জেগাটো বিচাৰোঁ আৰু আমি আৰম্ভ কৰি দিওঁ নহ'লে বহুত দেৰি হৈ যাব চাওক একদম মানুহ আমি ইয়াত মানে একদম জেগা বিচাৰি নাপালোঁ কোনো কাৰণত এতিয়া আমি মানে অলপ আগুৱাই যাব বিচাৰিছোঁ এই তাতহে চাগে জেগা পাব ফুল এফালে বক্স সিফালে বক্স চবফালে মানে একো মাত কাৰো মাত কোনো একো শুনা নাপায় গাইজ অলপ দেখাই আছোঁ এতিয়া আমি অলপ আগুৱাই যাম তাতহে মানে শান্তিপূৰ্ণভাৱে খানাটো খাব লাগিব ইমান হুলস্থুল আমি খাব নোৱাৰোঁ এতিয়া একদম আমি মানে আমাৰ গাড়ীখন মানে বহুত আগত উঠোৱাই আহিলোঁ তালৈ গৈ আছোঁ তাত যাই পেলাই আমি অলপ আগত মানে জেগা এটা দেখি আহিছিলোঁ য'ত কোনো মানুহ চানুহ নাই তাতে মানে আমি শান্তিপূৰ্ণভাৱে খাম বুলি ভাবিছোঁ ইয়াত গাইজ গাহৰি মাংসও বেছি আছে ইয়াত কিন্তু মানে একদম ফুল গাহৰি মাংস বেছি আছে ইয়াত চাওক গাড়ী চাওক এতিয়াও গাড়ী আহিয়ে আছে আৰু আমি জেগা অকণো নাপালোঁ সেইকাৰণে গাড়ী আহিয়ে আছে বাছ গাড়ী চব অভাৱে নাই আকৌ আমি সেইটো জেগালৈ যাবলৈ লৈছোঁ চব বহি ল'লেহি আমাৰ ছেক্ৰেটাৰী ক'ত আমাৰ ছেক্ৰেটাৰী বহি লৈ গ'লে ব'লক এতিয়া আমি এতিয়া আকৌ আমি সেইটো জেগালৈ যাওঁ যোনটো মানে আহোঁতে দেখি আহিছিলোঁ মানুহ চানুহ মানে কোনো নাই তালৈ যাম বেছি দূৰ নহয় আৰু অলপ আগত 1 কিলোমিটাৰমান ব'লক
few moments later. আমি এতিয়া এইটো জেগাতে খাম বুলি ভাবিছোঁ আমি মানে যোনটো জেগাত খাম বুলি ভাবিছিলোঁ এইখিনিত অলপ আগত ইয়াৰ পৰা অলপ আগত তাতো মানে 4খন গাড়ী আহি গ'ল যেও মানে আমি অকলশৰে খাম বুলিয়ে ভাবিছোঁ সেইকাৰণে মানে ইয়াতে খাম এখন একদম পুৰা চাওক নদী এখন আছে ইয়াতে অলপ দেৰিকৈ দেখাই আছোঁ বাৰু আমি এতিয়া বৰ্তমান এইখিনিতে খাম বুলি ভাবিছোঁ সিহঁতে আৰু অলপ আগত জেগা চাব গৈছে এইখিনি জেগা একদম ঠিকে আছে আৰু মানে ইমান হুলস্থুলত তাত খোৱা সলনি ইয়াতে খোৱাই ভাল আৰু যদি মৰিগাঁও কোনোবাই চাই আছে মই কৈছোঁ যে যদি দেওবাৰে আহিম বুলি ভাবিছে ইয়াত একদম নাহিব বহুত ভিৰ হয় পিকনিকৰ ছিজনটো মানে আগৰবাৰে দেখি আহিছোঁ বহুত ভিৰ হয় সেইকাৰণে মানে আমি ইয়াতে খাম বুলি ভাবিছোঁ এতিয়া চাওক ইয়াতে খাম আৰু এইখিনিতে আমি যিহেতু গেছ লৈ আহিছোঁ খৰি চৰি ইমান জামেলা নাই সেইকাৰণে ইয়াতে খাম দেখাই আছোঁ ভিডিঅ'টো কি বনাই আছোঁ কি কৰি আছোঁ সকলো দেখাই আছোঁ এইখন একদম সুন্দৰ নদী এখন আছে ইয়াত চাওক জুম কৰি দিছোঁ অলপ দেখাই আছোঁ বাৰু পিছত ভালকৈ দেখাই আছোঁ বাৰু গোটেইখিনি এতিয়া আমি ইয়াত আয়োজন কৰোঁ আৰু বনাব চাগে ময়ে লাগিব সেইকাৰণে বলক দেখাই আছোঁ গোটেইখিনি গাইজ একদম পূৰা আমাৰ এতিয়া কাটা কুটা কাম আৰম্ভ হৈছে তো এতিয়া আমি গোটেইখিনি কাটি কুটি লৈ বনোৱা ষ্টাৰ্ট কৰিম আৰু এইফালে নদীখন কিন্তু একদম মজা লাগিছে গাইজ যিয়ে নহওক আৰু এতিয়া পূৰা একদম আমাৰ কাটা কটা কাম লাগি গৈছে আমাৰ মণি ছেক্ৰেটাৰী আমাৰ সোহেল হাজৰিকা আমাৰ এই বকা বলক এতিয়া আমি এইখিনি কাটি কুটি লওঁ ময়ো কাটি কুটি লওঁ আৰামছে তাৰপিছত বনোৱাটো দেখাই আছোঁ মানে প্ৰথম আমাৰ একদম পাপৰটো পাৰি লৈছোঁ আৰু আজি আমাৰ ৰান্ধনিৰ দায়িত্বত আছে আমাৰ দিগ্বিজয় এয়া চব বহি আছে এয়া পূৰা পাপৰ ভাজি আছে পাপৰ মানে সোহেলৰ ফেভৰেট বোলে সি পাপৰহে খায় ধৰক এতিয়া একদম দেখাই আছোঁ এয়া মাংস চাওক পূৰা 1.5 কেজি মাংস আৰু 5টা মানুহ হৈ যাব একো নাই কেছ নাই এয়া পাপৰখিনি ভাজিয়ে মাংসখিনি বহাই দিম সকলো বহি আছে এয়া কিবা এটা কৈ দিয়া ছেক্ৰেটাৰী কিবা এটা কোৱা একো নকওঁ বকা তুমি কিবা এটা কোৱা এই একো নকয় বোলে উপায় নাই বলক দেখাই আছোঁ আৰু কি বনাই আছোঁ চাওক হ'বই আৰু এতিয়া টাইম হ'লেই আপোনাৰ 1:30মান বাজিলেই আমাৰ একদম আৰম্ভ হৈছেহে চাওঁ কি হয় দেখা যাওক মোবাইল দিয়ে খেলা মই হেৰালো বুলি কওঁ গাইজ ইয়াত মানে এতিয়া ডাঙৰ কেছ এটা হৈ গ'ল মানে এয়া মানে এই য'ৰ মানে খৰি নিয়া মানুহ কেইজনমান আহিছিলে ক'লে মানে এইখিনি মানে সদায় হাতী ওলাই বুলি ক'লে মানে এতিয়া মানে আমি এডোখৰ বনাই মানে কৈছে যে হাতী ভিতৰত আছে ঘপকৈ হাতী মানে আহিও যাব পাৰে বুলি ক'লে মানে কৈছে এতিয়া মানে আমাৰ ইহঁতে মানে এইটোকে ভয় খাইছে মানে কি ক'ব মানে চাই লওঁ কি হয় এতিয়া বনালোঁ এতিয়া এইখিনি দাঙিও নিব নোৱাৰা হ'লোঁ এইখিনিত যাম বুলি ভাবিছিলোঁ ছাৰ এতিয়া বাছ চাছ চব আহি গ'ল যে আৰু তেওঁলোকেও কৈছে বাৰু ইমান সহজেও নাহে বুলি চাওঁ কি হয় অলপ ভয় লাগিছে কিন্তু গাইছ বাকী একো নাই দিয়ক গাইছ যি হয় দেখা যাব আৰু এনেকৈ মিলাম যি হয় বনাই লওঁ খাই কৰি লওঁ যি হয় আৰু হাতী জেনেৰেলটো দিনত অহা কথাটো মই ইমানো মানে হেৰি কৰি নাখা নাই এই মানুহকেইজনে কৈ গ'ল মানে সঁচাই কৈছে নে মিছাই কৈছে একো ধৰিব পৰা নাই গাইছ যি হয় দেখা যাওক গাইছ মানে ভয়টো লাগি গৈছে মানে এইটো বোলে আহা বাট এনেকুৱা কিবা এটা ক'লে একো নাই দিয়ক হাতী কথাটো কয় মানে ভয় খুৱাই দিলে মানে হাতী ওলায় বুলি ক'লে একো নাই বাৰু আমাৰ আৰু অলপহে আছে বনাই কৰি আমি খাই যামেগৈ আৰু বেছি টাইম নাথাকোৱে খাই কৰি আমাৰ অলপ বনাই হ'ব আৰু খাই কৰি যামেগৈ ইমান হেৰি কৰি থকা নাই গতিকে চাই থাকক ভিডিঅ'টো কি হয় আৰু গাইছ এতিয়া আমি সকলোৱে খাই কৰি যামগৈ আৰু এয়া চাওক গাইছ চবে খাই আছে দে চব দে আমাৰ সোহেলে ভগাই আছে সকলোৱে খাই বৈ একদম ৰেডি এতিয়া ঘৰলৈ যাবলৈ লাগে বহুত দেৰি হৈ গ'ল মানে বস্তু খাওঁতে বহুতখিনি দেৰি হৈ গ'ল মানে এই হাতী চাতী যিহেতু ভয়টো আছিলে মানে সকলো মানুহে আহি পেলাই আকৌ ক'লে সেইকাৰণে মানে আৰু ভিডিঅ' কৰি থকা নহ'ল গতিকে এতিয়া ঘৰলৈ গৈ থাকোঁ আজিৰ ভিডিঅ'টো ইমানখিনি আছিলে আৰু এটা নেক্সট ব্লগত সকলোকে লগ পাম আজিলৈকে বাই বাই